মই বনাম আজি কণীৰ ৰেচিপি। কণীখিনি আগতে বইল কৰি লৈছোঁ আৰু এতিয়া ভাজি ল'ম। ইয়াতে নিমখ হালধি দি দিছোঁ। ইয়াতে লৈছোঁ পিঁয়াজ, আদা, নহৰু আৰু জলকীয়া আৰু তেজপাত দুখিলা। এইখিনি গোটেইখিনি মই মিক্সিত মিচি ল'ম। আৰু ইয়াতে লৈছোঁ 2টা বিলাহী। এইখিনি হৈ গ'ল। ইয়াকে কেৰাহী গৰম দিছোঁ। পিঁয়াজ আৰু তেজপাত দুখিলা দি দিলোঁ। ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। মছলাখিনি দি দিলোঁ। এইখিনি কম জুইত ভাজিব লাগিব। পানীখিনি শুকাইছে অলপ। হালধি দিছোঁ। নিমখ দি দিছোঁ। এতিয়া কণীখিনি দিলোঁ। এতিয়া কণীখিনি এনেকৈ ভাজি লৈ এতিয়া পানী দিম। পানী দিছোঁ। এতিয়া ধনিয়াখিনি দি দিলোঁ। হৈ গ'ল।